হয় হয়, আমাৰতো সুন্দৰ, আমাৰ সৰ্বাংগ সুন্দৰ। এতিয়া আপুনি যদি লক্ষ্য কৰে আমাৰ ইউপিপিএল দলৰ যিটো একদম প্ৰাইমাৰী বুথ লেভেলৰ পৰা জিলা পৰ্যায়লৈ সকলো একদম খুব সুচাৰুৰূপে চলি আছে। আমাৰ 10টা বুথ আছে, 10টা বুথ আমি সক্ৰিয়ভাৱে কাম কৰি আছো। আমাৰ প্ৰাইমাৰীও ষ্ট্ৰং। আমি এতিয়া আমাৰ এটা ফোনতে আমাৰ 50-60জন ল'ৰা বা আমাৰ প্ৰাইমাৰী মানুহ জমা হৈ যায়। কিয় দিব আপোনালোকক ভোট? আমাক দিয়াৰ বহুত কাৰণ আছে। এটা প্ৰথম কাৰণ হ'ল শান্তি। বিগত 5টা বছৰত প্ৰমোদ বড়োদেৱে বিভিন্ন জাতি উপজাতিৰ মাজত এনেকুৱা এটা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিলে আৰু এনেকুৱা এটা বন্দুকৰ গুলি নুফুটাকৈ এজন মানুহে মাৰপিট নোহোৱাকৈ সম্পূৰ্ণ 5টা বছৰ অতিবাহিত কৰিলে। শান্তিৰ লগতে প্ৰগতি হৈছে। আমি BTR-ৰ যিটো পেকেজ যদি আমি পাওঁ, কেতিয়াবা যদি পাওঁ, তেতিয়াহ'লে সেইটোৰ দ্বাৰা আমাৰ BTR বা কিমান উপকৃত হ'ব সেইটো সময়তহে প্ৰকাশ হ'ব। বৰ্তমান BTR নহয় BTC। বৰ্তমান BTCৰ হেৰিটো পৰিসৰটো কম, বাজেট কম। যদি BTR চুক্তিখন ৰূপায়িত হয় তেতিয়াহ'লে আমি বড়োলেণ্ডবাসী সঁচাই আমি উপকৃত হ'ম। আৰু বিভিন্ন দল সংগঠনক লৈ তেওঁ যিটো শান্তি আৰু আলোচনা কৰিছিল, সেইদিনা আমি বিভিন্ন জনগোষ্ঠীৰ মানুহ আমি বুজি পাইছিলোঁ যে হয়, সঁচাকৈ প্ৰমোদ বড়োৰ নেতৃত্বত BTR-ত শান্তি প্ৰতিষ্ঠা হ'ব আৰু তেওঁ শান্তি প্ৰতিষ্ঠা কৰি দেখুৱালে। BJP চৰকাৰ গঠন কৰিলে শান্তি আনিব পৰা নাই? নিশ্চয়, আপোনালোকে বিগত সময়সমূহত গমেই পালে হাগ্ৰামা মহিলাৰী দেৱে যেতিয়া চিফ হৈ থাকিল, সেই সময়তে আপোনালোকৰ জনগোষ্ঠীৰ মাজতে বহুকেইটা নতুন সংগঠনৰ জন্ম হৈছিল। আৰু যেতিয়া প্ৰমোদ বড়োদেৱ যেতিয়া শাসনত থাকিল তেতিয়া এটাও বড়ো সংগঠন জন্ম নহ'ল। গতিকে ইয়ে প্ৰমাণ কৰে যে হাগ্ৰামা বাহিনী সঁচাই তাৰমানে অকণমান গৰম ধৰণে চলিব বিচাৰে। আৰু প্ৰমোদ ছাৰ তেওঁ হৈছে শিক্ষিত মানুহ, তেওঁৰ ব্ৰেইন বহুত বেলেগ। তেওঁ গোটেই BTR-ৰ লগতে অসমৰো তেওঁ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰে, যাৰ কাৰণে আমাৰ 26টা জনগোষ্ঠীৰ মাজত তেখেতে ভিজন ডকুমেণ্টছ প্ৰস্তুত কৰিছিলে। এইটো এটা ডাঙৰ পদক্ষেপ তেখেতৰ। এতিয়া হাগ্ৰামা মহিলাৰী ছাৰৰ দেৱততো আমাৰ 26টা জনগোষ্ঠীৰ বিষয়ে অকণো চিন্তা কৰা নহ'ল। এতিয়া চাওক, আমাৰ এতিয়া মুছলমান যিসকল মুছলমান ভাই আছে আমাৰ লগত দলত, আগতে তেওঁলোকক আমি জোৰ কৰি আনিব লাগিছিল, কিন্তু এইটো ইলেকশ্যনত আনিব লগা হোৱা নাই। কাৰণ ইলেকশ্যনৰ প্ৰাক্ষণত হাগ্ৰামা মহিলাৰী দেৱে যিধৰণে সংখ্যালঘুসকলক আশ্বাস দিছিল, সেইটো টোটেলি তেখেতে উল্টা পাল্টি মাৰি দিলে। বৰ্তমান আপোনালোকৰ প্ৰাৰ্থী আমাৰ নেলচন বড়োদেৱ খুবেই সক্ৰিয়। তেখেত যেতিয়া ডেপুটি স্পীকাৰ হৈ আছিল তেতিয়াই আমাৰ সাংগঠনিক ভেটি মজবুত কৰি থৈ গৈছিল। তাৰপিছত ডাবুচা ছাৰ থাকিল। ডাবুচা ছাৰৰ সময়ততো ভীষণভাৱে আমি মানে শক্তিশালী হ'লোঁ। আৰু আমি বিগত ইলেকশ্যন আপুনি দেখাই পালে, আমি পূৰ্বৰে পৰা কৈ আছিলোঁ যে আমাৰ ইউপিপিএলৰ ভেটি BTR-ৰ ভিতৰত সবাতোকৈ মজবুত। আৰু ডাবুচাক আমি ওদালগুৰিৰ ভিতৰত একমাত্ৰ ডাবুচা ছাৰক জিতাই পঠাব পাৰিছোঁ। এতিয়া প্ৰমাণ কৰে যে আমাৰ দলৰ ভেটি মজবুত। মানে ভেৰগাঁও মজবুত হৈ আছে আৰু হৈ থাকিব। ভেৰগাঁও BTC পৰিষদীয় সমষ্টি আৰু ভেৰগাঁও বিধানসভা সমষ্টি হয়, মজবুত ইউপিপিএলৰ কাৰণে একদম সাংঘাতিক। নিশ্চিত আমি জিকিমেই। আমি এয়া ট্ৰেক্টৰ পাৰ্টি ইউপিপিএল দল, আমাৰ নেলচন বড়োদেৱ তেওঁ বিপুল ভোটত জয়ী হ'ব। আৰু যিজন মহেশ্বৰ বড়োদেৱ, তেখেত আমাৰ বহুত সংখ্যক মানুহে চিনিয়ে নাপায়। এতিয়া নাঙলৰ ছবিটো লৈ আহিছে কাৰণে নাঙলৰ মানুহ হৈ ভোট দিব লাগে, দিব 2-4জন তেওঁলোকৰ মানুহ। আৰু আমাৰ ইয়াতে যিহেতু প্ৰভাত দাস পানিকা এটা লোকেল কেণ্ডিডেট আছে, সুব্ৰত শীল লোকেল আছে, গতিকে এই ক্ষেত্ৰত ভোটৰ বিভাজন হোৱাটো নিশ্চিত। তথাপিও আমি সৰহসংখ্যক ভোট আমাৰ পাম। আমাৰ দলৰে বহুত নেতা কৰ্মী আছে। আমাৰ দলৰ ভোটখিনি পালে আমাৰ আত্মঘাত প্ৰাইমাৰী চাফিচিয়েণ্ট। আমাৰ যিখিনি কৰ্মী আছে, কৰ্মীৰ ভোটখিনি আমি পালে আমি ভাল মজবুত। আপোনালোকে ভয় কৰা নাই নেকি? তেওঁলোকে NDA দুটা পাৰ্টি, ষ্ট্ৰং পাৰ্টি, তেওঁলোকে যৌথভাৱে প্ৰচাৰ চলি আছে বা ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে। না, অকণো চিন্তা কৰা নাই। ইয়াতকে বেছি টাফ ইলেকশ্যন আমি যোৱাটো হেৰিত আপোনাৰ MCLA ইলেকশ্যনত পঠাইছোঁ। জোশ্ৰাম বড়োদেৱেতো কিমান কৰোৰ টকা খৰচ কৰিলে। আমিতো তেতিয়া সেইকেইজনেই মানুহ, তেতিয়াওতো আমি বিপুল ভোটত জিতাইছোঁ। এইবাৰো আমি ভেৰগাঁও 3টা সমষ্টিৰ ভিতৰতে নেলচন বড়োদেৱক আমি বিপুল সংখ্যক ভোট দিম। মানে BJPৰ যিটো ভোট, BJPৰ ভোটটো বৰ্তমান তেওঁলোকে আশা হয়তো কৰিছে যে BJP ভোটটো ডিৰেক্ট, তাৰমানে BJP কেণ্ডিডেট হ'লে বেলেগ কথা আছিল, কিন্তু BPF-ক মানুহে ভোট দিবৰ কাৰণে টান পায়। তাৰ আৰু এটা কাৰণ আছে, মাজতে তেওঁলোকৰ এটা হেৰি আহিল, আপোনাৰ IBS 2,10,000। এইটোৰ কাৰণে তেওঁলোকৰ ভিতৰত খোৱা কামোৰাৰ সৃষ্টি হৈছে, ভীষণভাৱে সৃষ্টি হৈছে, আৰু আমাৰ অঞ্চলতো হৈছে। আপুনি জনসভাত কেতিয়াবা আপুনি সুধি চাব যে 2 লাখ টকীয়া মানুহ কেইজন আছে, 2 লাখ টকা পোৱা, আৰু 10,000 টকা পোৱা কেইজন আছে। তেতিয়া আপোনালোকে গম পাই যাব যে কোনে পালে, কেনেকৈ পালে, কাৰ হ'ল, কাৰ নহ'ল। তেওঁলোকে তাৰে মাজতে বহুত খেলিমেলিৰ সৃষ্টি হৈছে। গতিকে আমি নিশ্চিত, আমাৰ পৰা আমি নেলচন বড়ো ছাৰক বিপুল ভোটত জিতাম আৰু জিতোৱে।